কি খবৰ সকলোৰে আজি আকৌ আপোনালোকৰ কাৰণে এটা ধুনীয়া কাপোৰৰ কালেকশ্যনৰ ভিডিঅ' লৈ আহিছোঁ গতিকে আপোনালোকে যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু মোৰ পৰা যদি কাপোৰ ল'ম বুলি ভাবে যোৰহাট আৰু দেৰগাঁৱত মাজমজিয়াতে হয় মোৰ ঘৰ গতিকে আপোনালোকে অসমৰ ভিতৰত মানে যিকোনো জেগাতে আপোনালোকে মোৰ পৰা যদি কাপোৰ ল'ব বিচাৰে ডাকঘৰৰ যোগে তেতিয়া আপোনালোকে কাপোৰ ল'ব পাৰিব গতিকে আজি আপোনালোকক দেখাওঁ কিনো কালেকশ্যন মোৰ গুৰিত আছে আকৌ নতুনকৈ আহিছে তাকে আপোনালোকক দেখাওঁ এইফালে এই চাদৰকেইখন হৈছে 80 সূতাৰ চাদৰ বহুত ধুনীয়া হয় কোমল হয় আৰু পাতল হয় গৰমত পিন্ধিবলৈ বহুত আৰাম হয় মোৰ আকৌ মাত-চাত ভাগি আছে দেই মানে চৰ্দি লাগি আছিলে যিহেতু মাতটো ইগনোৰ কৰিব আৰু এইকেইখন আহিছে মেৰুন কালাৰত দেখিছেনে হোৱাইট আৰু মেৰুনত আহিছে মেৰুনত বুটা বচা আছে দেখিছেনে ওচৰৰ পৰা দেখাই দিছোঁ এইকেইখন তাৰপাছত আহিছে দুখন আহিছে ৰেডত আহিছে এই দুখন আহিছে ৰেডত 80 সূতাৰ চাদৰ দেই আপোনালোকে এটা এফৰ্ডেবল প্ৰাইজতে ল'ব পাৰিব চাদৰসমূহ এই দুখন আহিছে ৰেডত আৰু এখন আহিছে এইখন আকৌ এইখনৰ কোৱালিটিটো অকণমান বেলেগ হয় এইকেইখনতকৈ মানে এইখনৰ কোৱালিটিটো অকণমান বেলেগ হয় এইকেইখনতকৈ দেখিছেনে এইখন অকণমান ডাঠ হয় মানে ইমানো ডাঠ নহয় আৰু গৰমত ল'বলৈ একেবাৰে কমফৰ্টেবল হয় এইফালে দেখিছেনে এইখন আহিছে এয়া ব্লুত আহিছে হোৱাইট আৰু ব্লুত আহিছে এইখন তাৰপাছত এইফালে আৰু দুখনমান চাদৰ আহিছে এয়া মাছ চাইজত আহিছে এইখন চাদৰ আপোনালোকে গৰমত লৈ খুব আৰাম পাব দেখিছেনে কিমান ধুনীয়া কোমল হয় মেলি দিওঁতে আপোনালোকে চাগে ধৰিব পাৰিছে দেখিছেনে চাদৰসমূহ এয়া দেখিছেনে কিমান ধুনীয়া কোমল হয় মাছ চাইজৰ চাদৰ হয় আৰু পাৰিটো এনেদৰে আছে চাব দেই আপোনালোকে দেখাইছোঁ ধুনীয়াকৈ পাৰিটো এনেদৰে আছে এয়া দেখিছেনে পাৰিটো এনেকৈ আছে বহুত কোমল হয় বস্তুটো সফ্ট হয় আপোনালোকে ওচৰৰ পৰা দেখি ধৰিব পাৰিছে চাগে এয়া দেখিছেনে এইখন হৈছে চাদৰখন আৰু মানে বহুত শকত ওখ ডাঙৰ মহিলাই ল'ব পাৰিব মই আপোনালোকক উঠি পেলাই ধুনীয়াকৈ দেখাই দিছোঁ বোলে বোৱাটো ধৰক বোলে মই ধুনীয়াকৈ দেখাই দিছোঁ আপোনালোকক এতিয়া লৈ দেখাই দিছোঁ আপোনালোকৰ সুবিধা হ'ব এয়া দেখিছেনে বহুত ধুনীয়া হয় এইখন হৈছে চাদৰখন এইখন দেখিছেনে এইফালে কিমানখিনি বাঢ়ি আছে দেখিছেনে আৰু এইফালে এইখন বহুত ধুনীয়া হয় চাদৰখন ল'বলৈ আৰু বহুত ধুনীয়া হয় চাদৰখন ধুনীয়াকৈ ল'ব পাৰিব এয়া দেখিছেনে এয়া মানে পাৰিটো এনেকুৱা হয় আপোনালোকে ল'ব পাৰিব বহুত মানে আহল বহল হয় চাদৰখন এইখনত দি মোৰ তাত ফাৰ্ষ্ট টাইম আপোনালোকক এনেকুৱা এযোৰ কাপোৰ দেখাইছোঁ মানে আনিবলৈ আৰু চেষ্টা কৰিছোঁ অলপকৈ যদিহে আপোনালোকক লাগে তেতিয়াহ'লে আপোনালোকে DM কৰিব তেতিয়াহ'লে আপোনালোকক মানে বিচৰা ধৰণে আনি দিবলৈ মই চেষ্টা কৰিম এযোৰে আহিছে টচ কটনৰ কাপোৰ গতিকে এইযোৰ